দি দিয়া অকমান চাওঁ দেখাই দিয়া হাতখন দেখাই দিয়া হেল্ল' এভৰিৱান আসসালামু আলাইকুম সকলোকে মই জিনাই মোৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ওলাইছোঁ ভাইটিৰ জোৰণ দিবলৈ মানে মাহীৰ ল'ৰাটোৰ জোৰণ দিবলৈ আৰু আজি বহুত দিনৰ মূৰত মই ইউটিউবৰ কাৰণে ভিডিঅ' বনাইছোঁ সেইটো কাৰণে পঠালি কৰিছোঁ এই ভিডিঅ'টো মানে মেমৰি হিচাপে ৰাখি থ'ম এফালে হৈছে আমাৰ বাই ল'ৰাটো মোৰ ভাগিন আৰু এয়া হৈছে মোৰ ডাঙৰ ভতিজা আমি চবেই ওলাইছোঁ এয়া ভিন্তি ওলালে ভিন্তি ক'ত যাওঁ কৈ দিওঁ আমি এতিয়া যাম হেৰি মাকুম জোৰণ দিবলৈ ন জোৰণত গৈ আছো তাত গৈ আপোনালোকক দেখুৱাম তাৰ পৰিৱেশটো এফালে আমাৰ মানুহজন নাযায় আজি মোৰ ঘৰখীয়া এফালে মানুহজনে কাম কৰিছে আজি এয়া আমাৰ বাই এয়া বাই নাই চিনি পাই দেখিলে তাই ওলাবলৈ বেয়া পাইছে আৰু এয়া মোৰ মানুহজন আজি নাযায় বহুত বেছি বেয়া লাগিছে তেখেতক এৰি পেলাই যাবলৈ যিয়ে নহওক বাৰু যাওঁ নি আজি মোৰ ঘৰখীয়া আপুনি নগ'লে ভাল নালাগে বাৰু তাত মিছ কৰিম এতিয়া উপায় নাই যাব নোৱাৰে মাও নাযায় যে সেইটো কাৰণে তেখেত ঘৰত থাকিব আৰু আপোনালোকক দেখুৱাই আছোঁ ভিতৰত সিহঁতি ওলাই আছে বলক এইফালে এয়া দুজনী ওলাই আছে ধুনীয়াকৈ এজনীয়ে চুলি ষ্টেট কৰিছে এজনীয়ে এয়া কাপোৰ কানি পিন্ধি ঘড়ীটো এই বেগত আছে আৰু মোৰ ওলাই মেলি ৰেডি হৈ গ'লো বাৰু তাত গৈ আপোনালোকক লগ পাম কইনাকো দেখুৱাম দৰাকো দেখুৱাম তাত কি কি নিয়ম কৰে জোৰণ পৰ্ব মানে কেনেকুৱা কৰে সকলোবোৰ দেখুৱাম চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে নাই হোৱা মই খোলা হ'ব হ'লেও হ'ম আৰু উপায় নাই কাপ এটা এক্সট্ৰা কাপ এটা ল'ব লাগিছিলে বহুত গৰম আছে তেতিয়াহ'লে এই ইয়াত থ এইটো চাহৰ জেগা গাইজ এই পিংকটো মোৰ বায়ে মোক আনি দিছে দেই হিচাপত মৰা পিংকটো মই মানে ভিডিঅ'ত পোৱা নাই কাৰণে তাই কৈয়ে আছে মই এনেও ক'লোৱে হয় যে এইটো মোৰ বায়ে মোক আনি দিছে মৰমতে বুলি ইমান ধুনীয়া পিংক এটা আনি দিছে চাওকচোন হিচাপত মৰা এয়া আনি দিয়ে বাৰু আগৰ বুলি আহোঁতে কিবা কিবি আনি দিছিলে এই চা আমি 5টা বজাতে উঠা মানুহ এতিয়া 1টা বজাত পাইছো ঘামি মেলি এদাই কোনে দৰা 10টা বজাত উঠিছে এনেকুৱা দৰা উঠিব লাগে দৰাক এইটো দৰা আহিছে এয়া 10টা বজাত উঠে নেকি জোৰণৰ দিনাখন হা এইফালে কেকটো মই পাই গ'লো এতিয়া মোৰ জিম্মা লৈ যাব লাগিব গৰমটো পুৰা উঠিছে আৰু এতিয়া গৈ আছে এতিয়া গৈ পাম আৰু কইনা ঘৰ চাম ন চাহ খাবলৈ দিছে এতিয়া আমাক তহঁতি ৰাস্তা চাহ তাহ খাই আহিছিলি নে খাই আহিছা আমি খালো বাৰু এইফালে আমাৰ দৰা কইনা দেখিছেনে খুব ধুনীয়াকৈ বহি আছে আৰু এইজনী হৈছে মামু আপোনালোকেতো চিনিয়ে পায় আৰু কোনোবাই আৰু এইফালে হৈ আছে দুৱা কৰাৰ সময় এতিয়া ময়ো দুৱা কৰি আছোঁ কইনাও দুৱা কৰিছে আৰু কইনাৰ ওচৰত যে বহি আছে সেয়া হৈছে দৰাৰ বৌক আৰু ভিডিঅ'টো কিন্তু মোৰ ভতিজাটোৱে কৰি দিছে আৰু আপোনালোকক এতিয়া মানে জেন্টছৰ সেই পাৰ্টলৈ লৈ যাব ভিডিঅ'টো সি কৰি দিছে ধুনীয়াকৈ আৰু মোৰ আব্বাই দুৱা কৰিছে এইফালে মোৰ আব্বাৰ দুৱাখিনি মই ৰেকৰ্ডিং কৰি ৰাখিছোঁ মেমৰি হিচাপেও আৰু যিহেতু কেতিয়াবা মোৰ আব্বালৈ মনত পৰিলে মই ভিডিঅ'টো চাম সেইটো কাৰণে মই সম্পূৰ্ণ দুৱাটো আপোনালোকৰ ওচৰত ৰাখিছোঁ আপোনালোকেও আমিন বুলি ক'ব Ya Allah hukolome ya Allah korar ব্যবস্থা খানা আপনার কুদরত তাকে করাই দিবা মাওলা ya Allah আপনার রহমত দি করাই দিবা মাওলা ya Allah আমালুকে maaf করি দিয়া আমালুকর আব্বা আম্মা নানা নানি দাদা দাদি সকলরে maaf করি দিয়া ya Allah আমালুকর তোরা বড় লক্ষ লক্ষ কোটি কোটি দুরুদ আর সালাম হুজুর পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম রওজাতুল মাজার পৌঁছাই দিয়া নবীজির আমালুকর উপরত খুশ আর রাজি করি দিয়া আপনার জাতু আমালুকর উপরত রাজি আর খুশি হই যোৱা মাওলা হুজুর পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামর খাতিরে আতু পাইলে তেখেতর সাদাকাত আমালুকর এই দুয়ার এই জুলানোর শানত
এই জুলন দিয়ার হকত ইয়া আল্লাহ আপনার শাহী দরবারত কবুল আর মঞ্জুর করি দুয়া ইয়া আল্লাহ রব্বানা তাকাব্বাল মিন্না ইন্নাকা আনতাস সামিউল আলিম ওয়া তুব আলাইনা ইন্নাকা আনতাত তাওয়াবুর রাহিম بفضل سبحان ربك رب العزة عما يصفون وسلام على المرسلين والحمد لله رب العالمين آمين آمين برحمتك يا আৰু দোৱা কৰাৰ পাছত এতিয়া আহিছে আঙঠি পিন্ধোৱা পৰ্ব মানে এতিয়া হ'ব আঙঠি পিন্ধোৱা হ'ব আৰু হেতু কাৰণে যা যোগাৰ চলি আছে এফালে এয়া খুব ধুনীয়াকৈ আয়োজন কৰা হৈছে দেই খুব ধুনীয়াকৈ কৰিছে আৰু এফালে আঙঠিৰ প্লেটখন খুব ধুনীয়া লাগিছে আঙঠিৰ প্লেটখনত নাম লিখা আছে দুইটাৰে ল'ৰা আৰু ছোৱালীৰ আৰু আঙঠিকেইটা এয়া কইনাই নিজে সজাই আছে কইনাৰ আচলতে বহুত বেছি চখিন তাই আৰু খুবেই ভাল লাগিছে তাইৰ এফৰ্টখিনি দেখি পেলাই আৰু ইমান বেছি যথেষ্টখিনি তাই মানে এফৰ্ট দিছে এংগেজমেণ্টটোত আৰু খুব ভাল লাগিছে দেখিবলৈ কাৰণে আৰু আপোনালোকৰো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব আৰু এইফালে ধুনীয়াকৈ কইনা আৰু দৰাৰ আঙঠি দুটা সজাই দিছে ধুনীয়াকৈ দেখিছে নহয় আৰু ইয়াতে কেক 3টা আহিব 3টা কেকো সজাই দিয়া হ'ব আৰু খুব ধুনীয়াকৈ আচলতে সজাইছে এয়া দেখিছে নহয় পুৰা ভিৰ এইখিনি সময়ত যে ইমান বেছি হুলস্থুলীয়া পৰিৱেশ মানে কি ক'ম আৰু আপোনাক আঙঠিটো পিন্ধোৱাৰ আগত কিজানি এঘণ্টামান ফটোৱে মাৰি থকা হৈছে নেকি আৰু লগতে এনেকুৱা ফিল হৈছে মানে আমাৰ যে আমি মিডিয়াৰ ওচৰত খাৰা হৈছোঁ আৰু মিডিয়াই আমাৰ ইণ্টাৰভিউ লৈ আছে চাৰিওফালে কেমেৰা আৰু ওচৰত একদম অডিয়েন্স ভৰ্তি হৈ আছে আৰু মানুহবিলাকে চাই আছে আৰু আমাক ফটো তুলি থকা হৈছে মানে সেনেকুৱা এটা ফিল হৈছিলে আৰু বাকি গোটেই এংগেজমেণ্টটোৰ ভিডিঅ' আপোনালোকক দেখুৱালোঁ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব
দেখাই দিয়া হাতখন দেখাই দিয়া আকৌ কেলে মাতিলে আঙুঠি পিন্ধোৱা হৈ গ'ল এতিয়া খাবলৈ যাম খাবলৈ আহিছো আমি ন খাম এতিয়া আমি লৈ লৈ খাব লাগিব চবে খাই আছে পেলাই আছে খাই আছে লগ লগ প্লেট লগ মোৰ বেগ এৰি থৈ আহিলো কইনাৰ ষ্টেজত মোৰ প্লেটটো ল'বি মই আহিছো হা ভাত কেইটামান দি দিওঁগে অঁ দি দিয়া অকণমান এইটো কি হয় হা মাছ মাছ নালাগে মাছ নলওঁ এইটো কি হয় চিকেন দিয়া মটনটো দিয়ক আকৌ জোল নিদিব এপিচ ভালকৈ দিয়কচোন মিঠাই নালাগে এইটো একেবাৰে লৈ ল'ম নেকি পিছত ল'ম এতিয়া এফালে জেগা বিচাৰিব লাগিব গৈ অঁ খালি খালি উঠাই দিছোঁ দেই ঐ মই চামুচ নল'লোঁ গম পোৱা নাই চামুচ নল'লোঁ ন চামুচ এখন দিয়া আপোনালোকে খালে নেহা চা কেনেকৈ খাই আছে নাই খাই খাই ভাগৰি গৈছোঁ যেতিয়া আজি তোমাৰ কাৰণে চবে খাইছে মোৰ ভাগৰ ইমান থাকি গ'ল আৰু এতিয়া খোৱা বোৱা হোৱাৰ পাছত আমি এইফালে ওলাইছোঁ কইনাৰ বস্তুখিনি সকলো মানুহকে দেখুৱাবলৈ আৰু কইনাৰ বস্তু আপোনালোকক এতিয়া লগতে দেখুৱাই দিম কি কি দিয়া হৈছে দৰা ঘৰৰ পৰা এয়া এটা চুটকেছ দিয়া হৈছে আৰু চুটকেছৰ ভিতৰতে গোটেইখিনি বস্তু আছে ইয়াত মেকআপৰ বস্তু লগতে কাপোৰ এযোৰ হৈছে এযোৰ চেলৱাৰ আৰু এখন হৈছে শাৰী এযোৰ মেখেলা চাদৰ আৰু লগতে এখন শাৰী মেন ছেটযোৰ হৈছে পাটৰ মেখেলা চাদৰ লগতে ফেন্সি শাৰী এখন আৰু চিম্পল মেখেলা চাদৰ এযোৰ লগতে খুব ধুনীয়া চেলৱাৰ এযোৰ আৰু দুপাট্টাখন চাৰিযোৰ কাপোৰ লগতে দুপাট্টা এখন লগতে পাৰ্চ দুটা সকলো বস্তু আপোনালোকক দেখুৱাম আৰু লগতে মানুহকো দেখুৱাম এয়া এটা ফেন্সি পাৰ্চ আৰু এটা হৈছে অকণমান মানে চিম্পল পাৰ্চ আৰু দুটা পাৰ্চ দিয়া হৈছে আৰু লগতে চেণ্ডেল হিল দিয়া হৈছে গোটেইখিনি আপোনালোকক দেখুৱাম লগতে এয়া দেখিছে নহয় জোতা এযোৰ দিয়া হৈছে আৰু পাৰ্চ দুটা এফালে এযোৰ চুইজাৰ এখন শাৰী হয় আৰু এযোৰ মেখেলা চাদৰ এইখিনি হৈছে কইনাৰ মেকআপৰ বস্তু লগতে ডেইলি ইউজ কৰা বস্তুখিনি আৰু খুব ধুনীয়া ধুনীয়া বস্তু দিছে বাৰু দেখিবলৈ খুব ভাল লাগিছে বস্তুবোৰ আৰু ইয়াতে আছে এয়া এইযোৰ হৈছে সোণৰ বাউটি এযোৰ দিছে আৰু লগতে এটা ডায়মণ্ডৰ ৰিঙো দিছে এটা গ'ল্ডৰ ৰিঙো দিছে আৰু লগতে দিছে চিম্পল খাৰু এইখিনি এখন প্লেটত সজাই লোৱা হ'ব এয়া ডায়মণ্ডৰ ৰিং এটা লগতে খাৰু এযোৰ গ'ল্ডৰ খাৰু এযোৰ দিছে আৰু এইখিনি হৈছে কিনা বাৰু এতিয়া আমি গোটেই মানুহখিনিক দেখুৱাইছোঁ আৰু আজিৰ ভিডিঅ'টো এনেকৈয়ে শেষ কৰোঁ বুলি ভাবিলোঁ
এইটো এটা মেমৰি হিচাপে ৰাখি থৈছোঁ লগতে আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই তো গাইজ ইয়াৰ ঘৰৰ হালত এতিয়া ৰাতি হৈ গ'ল তো মানুহবিলাক লাহে লাহে কমিছে আৰু এইবোৰ বিয়া খাই কেনেকুৱা লাগিছে একদম বহুত ভাল লাগিছে খালি গৰম লাগিছে গৰমটা মোৰ লাগিছে কি চব ভাল লাগিলে আমাৰ বহুত মস্তি কৰিলোঁ খাই কেনেকুৱা লাগিলে বহুত বঢ়িয়া লাগিলে বহুত ভাল লাগিলে মজা লাগিলে কইনা আহিবা দুইটা এদিন আমাৰ ঘৰলে হা আহিম এজনীতো নাহে 1% চাৰ্জ আছে মাত্ৰ